আজি এখন লাক্সাৰি বাছ লঞ্চ হোৱাৰ প্ৰগ্ৰেমত নিউজ কভাৰ কৰিবৰ কাৰণে আহিলোঁ আৰু ভাবিলোঁ আপোনালোকক ভালদৰে বাছখন দেখাম। নমস্কাৰ, মই অলিম্পিকা সুমু বৰাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি উপস্থিত আছোঁ যি গুৱাহাটীত এখন লাক্সাৰি বাছ লঞ্চ কৰিছে সেই প্ৰগ্ৰেমত। আচলতে এখন ব্যক্তিক্ৰমী বাছ আৰু এই বাছখনতে সকলো সা সুবিধা আছে, বাথৰুম আৰু কিটচেনৰ পৰা ধৰি লৈ সকলো সামগ্ৰী আৰু এখন আচলতে লাক্সাৰি বাছ। এয়া বাছখনৰ ভিতৰত সকলো মিডিয়া আৰু ব্যক্তিসকল ব্যস্ত এনেধৰণে আচলতে আৰু সকলো PTC PR মেৰাত সকলো ব্যস্ত মিডিয়া হৈছে সকলো আৰু আচলতে বিভিন্ন ধৰণৰ সামগ্ৰীৰ ভিতৰত আছে এনেধৰণৰ পাকঘৰৰ সামগ্ৰী বা বাচন বৰ্তন এনেধৰণৰ দাদাক লগ পালে মাজতে নৰ্থ ইষ্ট মটৰ্ছে তৈয়াৰ কৰা এখন যিখন মানে কেৰেভেন বা ভেনিটি ভেন বা লাক্সাৰি বাছ বুলি কওক ঘৰ বুলিয়ে কওক খুব ভাল লাগিছে আহি। আৰু এনেকুৱা অসমত পোৱা নাছিল। আমি বাহিৰত দেখিবলৈ পাওঁ য'ত চেলিব্ৰিটি ইউজ কৰে, কিন্তু আমাৰ অসমৰ বাবে নৰ্থ ইষ্ট মটৰ্ছে যিটো এটা পদক্ষেপ লৈ এটা ডেমো হিচাপে দিছে যাক মানুহে হায়াৰ কৰিব পাৰিব, নতুবা আমাৰ হয়তো কোনোবাই কিনিলেও তো তেখেতলোকৰ কাৰণে ভাল হ'ব। তেখেতলোকৰ নিজৰ দৈনন্দিন যি কৰ্মত যে লাগিলে চেলিব্ৰিটি হওক পলিটিচিয়ান হওক ব্যৱহাৰ কৰিব পাৰিব, একেবাৰে শুব পাৰিব, খাব পাৰিব, হাই হেল্ল' কৰিব পাৰিব, ওপৰত উঠি কনফাৰেঞ্চ ৰুম আছে, কি নাই মানে সকলো আছে। ক'বলৈ গ'লে ঘৰ নবনালেও ইয়াত থাকিবও পাৰিব। গতিকে খুব ভাল লাগিল লগ পাই আৰু অলিম্পিকাৰ এই যি চেনেল অলিম্পিকা চুমু কৰা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব। আজি এখন পূৰা লাক্সাৰিয়াছ বাছ ইয়াত দেখিলোঁ, মজা লাগিল। মানে কি ক'ম বাৰু, আপোনালোকে চাব চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব মজাকৈ। মই ভিডিঅ' বনাই আছোঁ, চাব বাছখন কিবা কৰে বাছখন, কিন্তু দেখি মজা লাগিছে মানে। তো আপোনালোকে অলিম্পিকা বৰা নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অলিম্পিকা চুমু বৰা এইজনী আৰু এনেধৰণৰ দিনটোত আৰু ভাস্কৰদাকো লগ পালোঁ। তেখেতসকলে আচলতে এই প্ৰগ্ৰেমলৈ আহিছিলে।